নমস্কাৰ, মই আছিক কথা পাতিম আজি অসমৰ বানপানীৰ সমস্যাৰ বিষয়ে। তো অসমত প্ৰতি বছৰে কিয় বাৰে বাৰে বানপানী হয়, ইয়াৰ মুখ্য কাৰণসমূহ কি কি, লগতে ইয়াক বানপানীৰ সমস্যা প্ৰতিৰোধ কৰা কিবা স্থায়ী সমাধান নাইবা অস্থায়ী সমাধান আছে নেকি, লগতে জানিবলৈ চেষ্টা কৰিম যে চৰকাৰৰ এই সমস্যাটোৰ প্ৰতি দায়বদ্ধতা কিমান থকা উচিত আৰু বৰ্তমান সময়ত চৰকাৰে কিমান ইয়াৰ প্ৰতি দায়বদ্ধতা দেখুৱাইছে। ভিডিঅ'টো সম্পূৰ্ণ শেষলৈ চাব। আজি পৰ্যন্ত সমগ্ৰ উত্তৰ পূব ভাৰতত প্ৰায় 20 লাখ মানুহ বানপানীৰ দ্বাৰা প্ৰভাৱিত হৈছে আৰু ইয়াৰ ভিতৰত অকল অসমতেই 14 লাখ মানুহ বানপানীৰ দ্বাৰা প্ৰভাৱিত হৈ আছে। অসমত এতিয়ালৈকে 79জন মানুহ মৃত্যুমুখত পৰিছে বানপানীৰ ফলত আৰু বহু লোক গৃহহাৰা হৈছে। তাৰ লগতে অসমৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত প্ৰায় 100বিধ জীৱ জন্তু মৃত্যুমুখত পৰিছে। তাৰ ভিতৰত প্ৰায় 9টামান অসমৰ এশিঙীয়া গড়। তো এইখিনি ক্ষয়ক্ষতি বৰ্তমান অসমত এতিয়ালৈকে হৈ আছে আৰু বহু লোক গৃহহাৰা হৈছে। তো অসমত প্ৰতি বছৰে বানপানী যি হয় তাৰ কাৰণে ভাৰতবৰ্ষৰ এটা আগশাৰীৰ মিডিয়া প্ৰতিষ্ঠান ইণ্ডিয়া নিউজে এটা লেখ উল্লেখ কৰিছে, য'ত তেওঁলোকে কৈছে যে অসমত প্ৰত্যেক বছৰে বানপানী হোৱাৰ 5টা মুখ্য কাৰণ। তো সেই মুখ্য কাৰণকেইটা আপোনালোকক মই পঢ়াই নিব বিচাৰিছোঁ। তো এই 5টা ৰিজনছ মই আপোনালোকক পঢ়ি দি আছোঁ। Here are 5 reasons why Assam witness flood every year. তো চাওক, earthquakes and landslides, bank erosion, dams, encroachment and non-implementation of project. তো চাওক, ইণ্ডিয়া টুডেৰ যি সমীক্ষা আছিল তাত তেওঁলোকে যি কৈছিল যে অসমত বানপানীৰ মুখ্য কাৰণ, তো সেই কাৰণকেইটাৰ লগত মই কমত, কাৰণ অসমত যি দুটা আটাইতকৈ ডাঙৰ নদী আছে ব্ৰহ্মপুত্ৰৰ বৰাক, তাত যধে মধে বস্তু পেলাৰ ফলত ইয়াৰ যি বুকু উঠি আহিছে, যাৰ ফলত যেতিয়া অসমত বাৰিষা কাল আহে তেতিয়া বৰষুণ অলপ দিলেই ই পানীৰে ভৰি পৰে আৰু যাৰ ফলত ইয়াৰ দাঁতি কাষৰীয়া অঞ্চলত অতি সোনকালে বানপানী হৈ যায়। প্ৰথম কথা। দ্বিতীয় কথা কি হৈছে যে অসমৰ যিবিলাক নদীত মাথৰি থাকিব লাগে সেইবিলাক মাথৰি পৰ্যাপ্ত পৰিমাণে নাই। তৃতীয় কথা যে অসমৰ যিবিলাক আঁচনিবিলাক সম্পূৰ্ণৰূপে সুপৰিকল্পিত হৈ উঠা নাই, যাৰ ফলত অসমত সহজে বানপানী হৈ যায়। তাৰ উপৰিও যে কিছুমান কাৰণ আছে, যেনেকুৱা টেকটনিক প্লেট থাকে যিবিলাক ভূমিকম্পৰ প্ৰৱণতা জখাৰ বা সেনেকুৱা ক্ষেত্ৰত এইবিলাক আলোচনা কৰা হয়। তো সেইটো কথা পিছত আলোচনা কৰিম। তো এইবিলাক হৈছে মুখ্য কাৰণ। তো চাওক, এই বানপানীৰ সমস্যা স্থায়ী বা অস্থায়ীভাৱে সমাধান কৰিবলৈ আমি কি কৰিব পাৰোঁ। তো প্ৰথম কথা যে আমি এইটো কাম কৰিব পাৰোঁ যে আমাৰ অসমৰ যিবিলাক ডাঙৰ ডাঙৰ নদী ব্ৰহ্মপুত্ৰ বৰাক বা অন্যান্য যিবিলাক নদী আছে যিবিলাক বৰি হৈ গৈছে, সেইবিলাকক আমি আৰ্টিফিচিয়েলি দ কৰিব লাগিব, যাতে বাৰিষা কালত বৰষুণ হ'লেও ই অতি সহজে বাগৰি নপৰে বা ইয়াত বানপানীৰ সৃষ্টি হ'ব নোৱাৰে। দ্বিতীয় কথা, যিবিলাক অঞ্চলত নদী বান্ধৰ খুবেই দৰকাৰ সেইবিলাক অঞ্চলত নদী বান্ধ দিব লাগে বা মাথৰি বান্ধিব লাগে, আৰু যিবিলাকৰ দৰকাৰ নাই নিদিলেও কথা নাই। তৃতীয় কথা যে যিবিলাক চৰকাৰী আঁচনি আছে সেইবিলাক সম্পূৰ্ণভাৱে আৰু সুপৰিকল্পিতভাৱে ইমপ্লিমেণ্টেশ্যন হ'ব লাগে, অৰ্থাৎ প্ৰয়োগ কৰিব লাগে। সেইবিলাক যাতে চৰকাৰী কিছুমান দালাল বা অন্য খাব নহয়, তাৰ কাৰণে চৰকাৰে তাৰ ওপৰত চকু দিব লাগে। তো এইবিলাক যদি কৰে অতি সোনকালে অসমৰ বানপানীৰ সমস্যা নিশ্চয় সমাধান হ'ব।